হয়, আমাৰ যোৱা যিটো জুলাই ছামাৰ কেম্প আছিলে, ফ্ৰী কোচিং কেম্প, সেইটো আজি অন্তিম দিন আমি ক্লজিং কৰিব আহিছোঁ। আজি আহি পৰ্বতজোৰাত উপস্থিত হৈছোঁ। পৰ্বতজোৰা এই বাঁশবাৰী ছিনিয়ৰ হায়াৰ ছেকেণ্ডেৰীত আমি ক্লজিং চেৰিমনিৰ সমাপন কাৰ্যসূচী চলি আছে আৰু যথেষ্ট ভাল লাগিছে ইয়াত আহি। ষ্টুডেণ্টসকলৰ যিটো তেখেতসকলে যিটো আগ্ৰহ প্ৰকাশ কৰিছে আমাৰ কোচিঙক লৈ, সমগ্ৰ BTC অঞ্চলতে এই আগ্ৰহ আমি দেখিবলৈ পাইছোঁ আৰু পৰৱৰ্তী দিনসমূহত আমি যাতে আমাৰ কোচিঙৰ পৰা হায়েষ্ট লাভান্বিত হ'ব বুলি আমি আশা কৰিছোঁ। আৰু ইয়াত আমি আপোনালোকৰ মাধ্যমেদি শিক্ষাগুৰুসকলক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেখেতসকলে যোৱা এমাহজোৰা আমাৰ কণ ছাত্ৰ ছাত্ৰীসকলক পাঠদান কৰিলে, তেখেতসকলকো ধন্যবাদ জনাইছোঁ। লগতে আমাৰ কণ ছাত্ৰ ছাত্ৰীসকলৰ যি গাৰ্জেনসকল আছে, তেখেতসকলে আমাৰ BPF দলৰ কোচিং কেম্পক বিশ্বাস কৰি নিজৰ ল'ৰা ছোৱালীক যি কোচিং কেম্পলৈ পঠিয়াই দিলে, তেখেতসকলকো আমি এই চেগতে ধন্যবাদ জনাইছোঁ। আৰু লগতে আমাৰ যি কাৰ্যকৰ্তাসকল আছে, আমাৰ দলীয় কৰ্মকৰ্তাসকল আছে, তেওঁলোকৰ অশেষ প্ৰচেষ্টাত এই এমাহজোৰা যি কোচিং চেণ্টাৰ সেইটো সফলভাৱে আজি সমাপন হোৱা বুলি আমি আশা কৰিছোঁ। তেখেতসকলক আমি এটাই মেছেজ দিব খুজিছোঁ যে এই ছামাৰ কেম্প, এমাহজোৰা যিটো কেম্প হ'ল, ইয়াৰ দ্বাৰা কিছু পাৰ্চেণ্ট তেখেতসকল লাভান্বিত হৈছে আৰু পৰৱৰ্তী সময়ত আমাৰ যিমানবোৰ BTC চৰকাৰৰ আঁচনিবিলাক আছে ষ্টুডেণ্টক লৈ, বিশেষকৈ শিক্ষাৰ্থীসকলৰ বাবে, সেই আঁচনিবিলাক যাতে তেখেতসকলে লাভ কৰিবলৈ সক্ষম হয়, যাতে শিক্ষা কাৰ্যত বাধা নহয় আৰু হায়াৰ এডুকেশ্যনৰ বাবে আমাৰ চিফ হাগ্ৰাম মহিলাৰী ছাৰে যি হাতত উদ্যোগ লৈছে, সেইবিলাক যাতে তেখেতসকলে লাভ কৰিবলৈ সক্ষম হয়, মই সেইটো অনুৰোধ জনাইছোঁ।